হাই গুড মৰ্ণিং গ'ল উঠিলোঁ জাষ্ট 6:25 হ'ব আৰু এতিয়া ঘৰৰ কিছুমান কাম চাম কৰিব ওলাইছোঁ ওলাম মূৰ ধুম তাৰপিছত ঘৰৰ গৰু ছাগলী বান্ধিব তো আপোনালোকক দেখাম আৰু ফাৰ্ষ্ট টাইম বনাই আছোঁ কিবা ভুল হ'লে কৈ দিব বুজাই দিব জনাবৰে মই এতিয়া কি কৰিম সেইটো আপোনালোকক দেখাই আছোঁ মেইন আমাৰ হিৰোটো বৰ্তমান শুই আছে কপালত হাত দি তাৰ হাতবোৰ চাওক ক'ত থাকে একদম চিন্তা দে বৰ চিন্তা কৰে এই ইমান চিন্তা কৰি শুই আছে তো ইয়াক মই নুঠাওঁ ইয়াক উঠালে দিগদাৰ হ'ব বৰ্তমান এই শুই থাকক আৰু মই কিছুমান কাম কৰি লওঁ মই মুখ পা ধুই ধাই আহিলোঁ এজনক এতিয়া মুখ ধুৱাই দিব লাগে কাপোৰ কানি পিন্ধাব লাগে তো সিবা কি কৰি আছে এতিয়া ঠিক নাই চাব কি কৰি আছে মনতে দেখা পালে এইটো মাৰ কাপোৰ চিলোৱা কিছুমান এজনে কাপোৰ লৈ এইটো কি কৰি থাকিছো চালে দেউতাকৰ মনত পৰিছে গলো ডেডি কয় ডেডি কয় অলে মুখ হাত ধুৱালো তাৰপিছত আপোনালোকক এইটো আমাৰ হিৰোটো বৰ্তমান মুখ হাত ধুই ৰেডি হৈ গ'ল বেবী ক্ৰীম বেবী অইল বেবী পাউডাৰ লগাই বৰ্তমান একদম ৰেডি ক'ত যাবা ফুফু যাবা আৰু কিবা গণি থাকে উংলিত হাতত কি কৰিব বিচাৰে নাজানে আৰু এতিয়া বৰ্তমান মোৰ কাম আৰম্ভ হ'ব এইবোৰ পূৰা চাফা কৰিব লগা আছে তাৰ আগে কামখিনি কৰিব আৰু মায়ে কিবা কিবি পাকঘৰৰ কাম কৰি আছে মায়ে পাকঘৰৰ কাম আৰু মই ইয়াতে ভলিউম কম আহিব পাৰে দেই ইয়াৰ কাৰণে বিৰক্ত কানেক্টেড হৈ আছে আৰু চাই মোক হাঁহি আছে এজনে জোকাই আছে ভাবি আছে মায়ে কি কৰি আছে বুলি সেইটো কাৰণে ভাবে নেকি মই তাৰ লগতে কথা পাতোঁ বুলি কিন্তু এনেকুৱাতো নহয় মই আপোনালোকৰ লগতে কথা পাতোঁ আৰু বাকীখিনি মই অলপমান পিছত দেখাম ছেকেণ্ড পোৱালি এজনী মোৰ ছেকেণ্ড পোৱালি আৰু এজনীক মই এতিয়া গাখীৰ খুৱাই আছোঁ ইয়াৰ মা কুকুৰে কামুৰিলে তো মই ইয়াৰ দায়িত্ব ভাল লৈছোঁ এতিয়া বৰ্তমান চাওক কি কৰি আছে দেখি পালে এয়া মই ঘাঁহ কাটি আছিলোঁ বৰ্তমান গৰুৰ কাৰণে আমাৰ মায়ে এইখিনি জমা কৰিছে মই এইখিনি জমা কৰিছোঁ দেই আৰু এইটো আমাৰ মায়ে বাৰীত সোমাই কেনে ঘাঁহ কাটি আছে গৰুৰ কাৰণে চাওঁ মা মুখখন এইটো পূৰা কছাৰী ছোৱালী ঘাঁহ কটা হৈ গৈছে আৰু এতিয়া বৰ্তমান মুখৰ লগা হৈছে আমাৰ বাৰী এইটো বেঙেনা গছ ঘাঁহ নাকাটিলেতো আৰু গায়ে ক'ৰ পৰা গাখীৰ দিব আৰু ক'ৰ পৰা আমি গাখীৰ খাম
চাহ খাম না কফি খাবলৈও নাপাওঁ, গাখীৰ খাবলৈও নাপাওঁ। আমি খেতিয়ক মানুহ, খেতি বাতি কৰিবই লাগিব। এই গাই গৰু পাত ওলন কৰিবই লাগিব। ঘাঁহ পাত নিদিলে গায়েতো গাখীৰো নিদিব, আমি খাবলৈ নাপাওঁ। ভাগৰ লাগি থকা সময়ত চাহ টোপাল খালেওতো মনটো ভাল লাগি যায়। সেইটো কাৰণে আৰু এই ঘাঁহ কটা কামটো কৰিছোঁ আৰু বলে চলে